হেল্ল' এভৰিৱান আজি আমি আলোচনা কৰিম যদি কোনোবাই এনপিএছত থকাৰ সময়ত কি কৰিছে তেও পাৰ্শিয়াল উইথড্ৰ কৰিছে কিন্তু তেও ইউপিএছলৈ কি হৈছে কনভাৰ্ট হৈছে সেই ক্ষেত্ৰত তেওৰ ফুল পেনশন পাবলৈ সক্ষম হ'বনে নাই তাৰ উপৰিও যদি ইয়াৰ মাজতে তেওৰ কি পেমেন্ট মিস হৈছে বা সাসপেনশন হৈছে বা আন কোনো ধৰণৰ অসুবিধা হৈছে যদি পেমেন্ট ঠিকঠাক হোৱা নাই সেই ক্ষেত্ৰত কি হ'ব যে পেনশন ফুল পাব না নাই না কম পাব সেই সম্পৰ্কে আমি কি আলোচনা কৰা হক যে ইয়াত আমাৰ 50% পেনশন পাবলৈ হলে কি এই পাঁচটা কন্ডিশন কি কৰিব লাগিব আমি ফুলফিল কৰিব লাগিব এই পাঁচটা কন্ডিশন ফুলফিল কৰিলে আমি কি পাম আমি 50% পেনশন পাবলৈ সক্ষম হ'ম ইয়াতে প্ৰথম কন্ডিশনটো কি দিছে যেটা এমপ্লয়ি হ্যাজ এ কোয়ালিফাইং সার্ভিস of 25 years তার মানে 300 months যে 300 মান্থ তেও কি চাকৰি কৰিব লাগিব তেতিয়া তেও কি পাব 50% অফ বেসিক পে আৰু ডে পেনশন হিচাপে পাবলৈ সক্ষম হ'ব 300 মান্থস অৰ্থাৎ 25 বছৰ আমি কি চাকৰিটো কমপ্লিট কৰিব লাগিব তাৰ পিছত আৰু এটা কন্ডিশন দিছে যে অল কন্ট্ৰিবিউশন অফ এমপ্লয়ি হ্যাভ বিন ক্ৰেডিটেড ৰেগুলাৰলি এন্ড देयर ইজ নো মিসিং ক্ৰেডিট ইয়াতে যদি আপুনি কি কৰে যে ক্ৰেডিট যদি মিসিং হয় যে কোনো মাহত বা কোনো এটা ইয়াৰত কি এই মান্থলি যোনটা আমাৰ কন্ট্রিবিউশন আছে 10% এইখিনি আপুনি হক বা গভর্নমেন্টে হক যে এইখিনি যদি পে কৰা নাই তাৰ ক্ষেত্ৰত আপুনি এই 50% পেনশন পাবলৈ সক্ষম নহব তাৰ পিছৰ পৰ্যায়ত আৰু এটা কন্ডিশন দিছে দা এমপ্লয়ি হ্যাজ অপ্ট ফৰ ডিফল্ট প্যাটাৰ্ন অফ ইনভেষ্টমেন্ট যে আপোনাৰ যিখিনি কৰপাছ জমা হ'ব যে ইন্ডিভিজুয়াল কৰপাছত যিখিনি টকা জমা হ'ব যে 10% আপোনাৰ আৰু 20% গভর্নমেন্টৰ এই মূল টকাখিনি কি আমি ইনভেষ্টমেন্ট তো যে ডিফল্ট প্যাটার্ন যোনটো আছে সরকাৰৰ যোনটো ডিফল্ট প্যাটার্ন আছে সেই প্যাটার্ন মতে আমি কৰিছো না নাই যদি আমি সেই প্যাটার্ন মতে কৰা নাই তেন্তে কি আমি 50% পাবলৈ সক্ষম নহম গতিকে এই কন্ডিশন বিলাক যদি ফুলফিল নহয় সেই ক্ষেত্ৰত আমি কেনেকে পেনশন পাবলৈ সক্ষম হ'ম আৰু এটা কন্ডিশন দিছে দা এমপ্লয়ি ডিড নট মেক ইন এ পার্শিয়াল উইথড্ৰ আৰু যদি কোনো পার্শিয়াল উইথড্ৰ কৰা নাই সেই ক্ষেত্ৰত এই 50% যে আমাৰ 50% যে এছুৱেৰ্ড পেনশন 25 বছৰ চাকৰি কৰাৰ পাছতো 50% এছুৱেৰ্ড পেনশন বা 20 বছৰ চাকৰি কৰাৰ পাছত তেওঁৰ যোনটো এছুৱেৰ্ড পেনশন আছে সেইখিনি পাব যদি এই চাৰিটা কন্ডিশন কি আমাৰ ফুলফিল হয় যদি আমাৰ এই কেটা কন্ডিশন যদি ফুলফিল নহয় তেতিয়া আমি কি সেই ফুল পেনশন পাবলৈ সক্ষম নহম গতিকে যদি আমি ফুল পেনশন পাবলৈ সক্ষম নহম গতিকে সেই ক্ষেত্ৰত ক্যালকুলেশন বিলাক কেনেকুৱা হ'ব সেই বিষয়ে হক অলপ জানি লও কিন্তু তাৰ আগতে আমাৰ এটা কথা স্পষ্ট হোৱা দৰকাৰ যে আমি দুটা বস্তু জানিব লাগিব যে এটা হৈছে আপোনাৰ ভেৰি ইম্পৰ্টেন্ট বস্তু কিন্তু এই বস্তুটো যদি আপুনি বুজি পায় তেন্তে কি আপুনি গোটেই পেনশনৰ ক্যালকুলেশনটো বুজি পাব গতিকে প্ৰথম এটা বস্তু হৈছে আপোনাৰ ইন্ডিভিজুৱেল কৰ্পাছ যোনটো হৈছে আইসি আৰু এটা হৈছে আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছ যোনটো হৈছে বিসি ইন্ডিভিজুৱেল কৰ্পাছ হৈছে আপোনাৰ যে এই আপোনাৰ কন্ট্ৰিবিউশন প্লাস আপোনাৰ গভ কন্ট্ৰিবিউশন এইখিনি মিলি ধৰিলে আপোনাৰ কিমান হল 1000 টকা কিমান হল 1000 টকা ঠিক হেদৰে আপোনাৰ হিচাপ মতে হ'ব লাগে কিমান যে আফটাৰ 25 ইয়াৰ্স চাকৰি কৰাৰ পিছত যে আপুনি 25 ইয়াৰ্স চাকৰি কৰিলে হোৱাৰ পিছত আপোনাৰ কি হ'ব লাগে ধৰি লওক যে 1000 টকা হ'ব লাগে গতিকে ইয়াতে আপোনাৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কি সমান হ'লে আপুনি কি পাব আপুনি 50% পেনশন পাবলৈ সক্ষম হ'ব বা আপোনাৰ যি ন্যূনতম পেনশন আছে হে পাবলৈ আপুনি তেতিয়া সক্ষম হ'ব যেতিয়া আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছ আৰু ইন্ডিভিজুৱেল কৰ্পাছ ইকুৱেল টু কিমান 1 হ'ব যে বেঞ্চমাৰ্ক কৰ্পাছ যদি 100 হয় ইন্ডিভিজুৱেল কৰ্পাছ কি 100 হ'ব লাগিব যদি আমি ধৰি ললো যে আমাৰ হিচাপ মতে আমাৰ জমা হ'ব লাগে যে 50 লাখ কিন্তু আমাৰ জমা হল কিমান 40 লাখ এটো আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কি হল আমাৰ সেম নহল এই ক্ষেত্ৰত আমি কি পেনশন সম্পূৰ্ণভাৱে পাবলৈ সক্ষম নহম যদি আমি 25 বছৰ চাকৰি কৰো তাৰ পিছতো যদি আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ যদি সেম নহয় তেতিয়া আমি কোনোদিনও আপোনাৰ 50% পেনশন পাবলৈ সক্ষম নহম গতিকে পেনশনৰ ফৰ্মুলাটো কি যে ইপিএছৰ ক্ষেত্ৰত পেনশনৰ ফৰ্মুলাটো হৈছে যে p/2 p হৈছে আপোনাৰ লাষ্ট 12 মান্থৰ কি এভাৰেজ বেসিক পে যে এভাৰেজ বেসিক পে হৈছে p কি আমি হাফ কৰি 2 দি ডিভাইড কৰিব লাগিব ইয়াতে কেছটো হৈছে আপোনাৰ যে p ধৰিছে আপোনাৰ 45000 এটা ধৰিছে p 45000 আৰু আপোনাৰ p হাফ যে লাষ্ট এভাৰেজ বেসিক পে হাফ গতিকে 2 দি আমি কি ভাগ কৰিছো তাৰ পিছত আমি 25 বছৰ চাকৰি কৰিলো যে 25 বছৰ চাকৰি কিমান মাহ 300 মাহ আৰু তলত আমাৰ কি 300 মাহ দি আমি ডিভাইড কৰিম কিন্তু ইয়াতে কিমান হ'ব 1 তাৰ পিছত আপোনাৰ যে বেঞ্চমাৰ্ক কৰ্পাছ আছে 50 লাখ যে বেঞ্চমাৰ্ক কৰ্পাছ 50 লাখ যে 50 লাখ আৰু আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ তাৰ মানে আমাৰ যোনটো কন্ট্ৰিবিউশন যে আপুনি প্লাস গভর্নমেন্ট এই কন্ট্রিবিউশন আমাৰ কি 50 লাখ হৈছে গতিকে সেই ক্ষেত্ৰত আমি পেনশন কি আপোনাৰ 45000 50% অৰ্থাৎ 22500 পাবলৈ সক্ষম হ'ম গতিকে এই চাৰিটা কন্ডিশন আমাৰ কি ফুলফিল হলেহে আমি কি আপোনাৰ এই ফুল পেনশন পাবলৈ সক্ষম হ'ম যদি ইয়াৰে ধৰক যে কন্ডিশন বিলাক ফুলফিল হোৱা নাই আপুনি 25 বছৰ চাকৰি কৰিছে ঠিকই কিন্তু আপোনাৰ কি কন্ট্রিবিউশন বিলাক ৰেগুলাৰলি আপুনি দিয়া নাই বাকি আছে আপুনি পার্শিয়াল
উইথড্ৰ কৰিছে বা আপুনি ইনভেষ্টমেণ্ট নিজে কৰিছে, আপুনি ডিফল্ট পেটাৰ্ণত আপুনি ইনভেষ্টমেণ্ট কৰা নাই আপোনাৰ কৰ্পাছটো, তেতিয়া কি হ'ব, সেই ক্ষেত্ৰত আপোনাৰ পেঞ্চনৰ কেলকুলেশ্যনটো বেলেগ হ'ব। গতিকে ছেকেণ্ড কণ্ডিশ্যনত আমি গৈছোঁ যে আমি চাকৰি কৰিলোঁ 15 ইয়াৰ্ছ অৰ্থাৎ 180 মাহ। কিন্তু ইয়াতে চাওক আপোনাৰ যদি বেঞ্চমাৰ্ক কৰ্পাছ আৰু ইণ্ডিভিজুৱেল কৰ্পাছ যদি ছেম হয়, যে আগৰবাৰ কি আছিলে আমাৰ 25 বছৰ চাকৰি কৰাৰ কাৰণে আমাৰ বেঞ্চমাৰ্ক কৰ্পাছ আছিলে 50 লাখ আৰু ইণ্ডিভিজুৱেল কৰ্পাছও 50 লাখ জমা হৈছিল। কিন্তু আমি যদি 25 বছৰ চাকৰি কৰোঁ তেন্তে কি হ'ব, আমাৰ আনুমানিক বেঞ্চমাৰ্ক কৰ্পাছ হ'ব কিমান, 30 লাখ। আৰু এইটো এটা ইলাষ্ট্ৰেশ্যন হে, এইটো এটা কোনো ৰিয়েল তাৰমানে হাইপথেটিকেল এইটো এটা চিনাৰিঅ'। গতিকে আমি ধৰি লৈছোঁ যে 25 বছৰ চাকৰি কৰিলে যদি 50 লাখ জমা হৈছে, সেই ক্ষেত্ৰত 15 বছৰ চাকৰি কৰিলে আমাৰ কিমান 30 লাখ জমা হ'ব লাগে। যদি 30 লাখে জমা হৈছে, আপোনাৰ যে বেঞ্চমাৰ্ক কৰ্পাছ আৰু ইণ্ডিভিজুৱেল কৰ্পাছ যে ছেম আছে, সেই ক্ষেত্ৰত কি আমাৰ পেঞ্চনৰ সেই ফৰ্মুলাটোৱে কি চলিব, যে আপোনাৰ আমাৰ লাষ্ট ইয়াৰৰ বেচিক পে'ৰ এভাৰেজ 45,000 ডিভাইড বাই 2, তাৰপিছত আপোনাৰ টোটেল 25 ইয়াৰ্ছত 300 মাহ আৰু 15 বছৰত কিমান 180 মাহ। গতিকে এইটো দিয়ে আমি কি এইটো ডিভাইড কৰিলোঁ। তাৰপিছত আমাৰ বেঞ্চমাৰ্ক কৰ্পাছ আৰু ইণ্ডিভিজুৱেল কৰ্পাছ কি ছেম আছে, ছেম থাকিলে গতিকে কি ইয়াত আমাৰ 1 হ'ব। আৰু ইয়াতে যোনটো আপোনাৰ ফেক্টৰ ওলাব সেইটো কি আমাৰ এই যে 45.2 লগত কি মাল্টিপ্লাই হ'ব, মাল্টিপ্লাই হোৱাৰ পিছত আমি কিমান পাম 13,500 প্লাছ আপোনাৰ ডিয়াৰনেছ ৰিলিফ। মই আগতে ইয়াতে উল্লেখ কৰা নাই যে ইয়াতে যে 22,500 লগত আমাৰ কি ডিয়াৰনেছ ৰিলিফ কি অৰ্থাৎ ডিএ, যে ডিয়াৰনেছ ৰিলিফ আৰু ডিএ ছেম থাকিব। যে ডিয়াৰনেছ যদি ডিএ আপোনাৰ 20% আছে, আপোনাৰ ডিয়াৰনেছ ৰিলিফো কি 20% হ'ব। আৰু এই ডিয়াৰনেছ ৰিলিফ কি আমাৰ যোনটো ফেমিলি পেঞ্চন হ'ব 60%, যে 60% ফেমিলি পেঞ্চন যে পেঞ্চনাৰজনৰ মৃত্যুৰ পিছত, সেই ক্ষেত্ৰত আপোনাৰ ডিয়াৰনেছ ৰিলিফটো কি হ'ব এপ্লিকেবল হ'ব। তাৰপিছত যে আমি দুটা চিনাৰি দেখিলোঁ, যে প্ৰথম চিনাৰিত কি দেখিলোঁ সব ঠিকে থাকে আছে, গতিকে আমি 50% পাবলৈ সক্ষম হ'লোঁ। আৰু দ্বিতীয় চিনাৰিত কি হ'ল, আমাৰ কি চাকৰিকাল আমাৰ 25 বছৰ হোৱা নাই, আমাৰ 15 বছৰ হৈছে। গতিকে আমি যিমান কেইবছৰ চাকৰি কৰোঁ, ধৰি লওক আমি 12 বছৰ চাকৰি কৰিলোঁ, 12 পূৰণ 12 কিমান 12 × 12 অৰ্থাৎ 144 মান্থ আমি ইয়াতে 300ৰ ওপৰত কি 144 বহাব লাগিব, তেতিয়া আমি কি পেঞ্চন হিচাপটো পাই যাম। যে এই দুটা চিনাৰিৰ পিছত তাৰপিছত আমাৰ তৃতীয় চিনাৰিটো আহিল যে আমি 10 বছৰ চাকৰি কৰিছোঁ, যে 10 বছৰ চাকৰি কৰা হৈছে আৰু আমাৰ যে বেঞ্চমাৰ্ক কৰ্পাছ আৰু ইণ্ডিভিজুৱেল কৰ্পাছ ছেম আছে, যে ইয়াতে আমি কোনো উইথড্ৰ কৰা নাই বা কোনো পে'মেণ্ট মিছ কৰা নাই। সেই ক্ষেত্ৰত কি হ'ব, যে আমাৰ লাষ্ট ধৰি লওক আমাৰ লাষ্ট বেচিক পে'ৰ এভাৰেজ 45,000 বাই 2, তাৰপিছত 10 বছৰত কিমান মাহ 120 মাহ ডিভাইডেড বাই 300 মানে আপোনাৰ 25 বছৰত 300 মাহ আছে। তাৰপিছত আমাৰ ইণ্ডিভিজুৱেল কৰ্পাছ কি আছে 25 লাখ আৰু আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছ 25 লাখ ছেম আছে, তাৰমানে এইটোৰ ডিভাইড কৰিলে আমি কি 1 পাম। গতিকে সেই ক্ষেত্ৰত আমাৰ কি কোনো কম বেছি নহ'ব। গতিকে সেই ক্ষেত্ৰত আমি ইয়াতে কিমান পাইছোঁ 9,000। কিন্তু আমি এটা কথা জানো যে যদি ইউপিএছৰ ক্ষেত্ৰত কি আমাৰ ইউপিএছৰ ক্ষেত্ৰত আমাৰ ইছুৱেট কিমান হ'ব 10,000 আমি পামেই। কিন্তু এটা কথা যে যদি এইবিলাক কণ্ডিশ্যন ফুলফিল নহয়, যে আমি মাজতে উইথড্ৰ কৰিলোঁ বা আমাৰ কণ্ট্ৰিবিউশ্যন মিছ হ'ল, সেই ক্ষেত্ৰত কিন্তু কেলকুলেশ্যন বেলেগ হ'ব। যে ইয়াতে যিহেতু আমি ইয়াত 9,000 হৈছে, যে 9,000 হোৱাৰ ক্ষেত্ৰত কি আমাৰ যোনটো আপোনাৰ এই চৰকাৰে যে 8% এক্সট্ৰা, মই আগৰ ভিডিঅ'টোত কৈছোঁ এক্সট্ৰা 8.5% এক্সট্ৰা দি কি পুল কৰ্পাছ বনাইছে, সেই কৰ্পাছৰ পৰা কি আপোনাৰ পে'মেণ্টটো ইয়ালৈ আপোনাৰ ইণ্ডিভিজুৱেল কৰ্পাছলৈ কি ট্ৰেন্সফাৰ কৰিব। যে ইণ্ডিভিজুৱেল কৰ্পাছৰ যেতিয়া ট্ৰেন্সফাৰ হ'ব তেতিয়া কি হ'ব আমাৰ এই 9,000টো কি 10,000 হৈ যাব, 10K হৈ যাব। গতিকে ইয়াত আমি এশ্বুৱেড 10,000 আমি পাবলৈ সক্ষম হ'ম যদি আমি কি 10 বছৰতকৈ বেছি চাকৰি কৰোঁ হ'ম। প্লাছ আৰু এই 10,000ৰ লগত আমাৰ কি হ'ব ডিয়াৰনেছ ৰিলিফটো এড হ'ব। তাৰ পিছৰ কণ্ডিশ্যনত চাওক, ইয়াতে 10 বছৰ চাকৰি কৰিছে ঠিকেই, যে 120 মাহ, কিন্তু ইয়াতে কি হৈছে আমাৰ যে ইণ্ডিভিজুৱেল কৰ্পাছত কি হৈছে আপোনাৰ ৰিটায়াৰমেণ্টৰ টাইমত আমাৰ বেঞ্চমাৰ্ক কৰ্পাছতকৈ এমাউণ্ট কম হৈছে। ধৰি লওক বেঞ্চমাৰ্ক কৰ্পাছ মতে হ'ব লাগে 25 লাখ, কিন্তু আমাৰ ইণ্ডিভিজুৱেল কৰ্পাছত কিমান হ'ল 22 লাখ। ইয়াতে আমি যদি বেঞ্চমাৰ্ক কৰ্পাছ যদি ইণ্ডিভিজুৱেল কৰ্পাছত ডিভাইড কৰোঁ তেতিয়া আমাৰ 1 ওলাব, 1তকৈ কম ওলাব। সেই ক্ষেত্ৰত কি আমি পেঞ্চনো 1 পাবলৈ বা সম্পূৰ্ণ পাবলৈ আমি সক্ষম নহ'ম, ইয়াতে কি কম হ'ব। যে ইয়াতে চাওক, ইয়াতে 45,000 দি ডিভাইড কৰিছে আৰু 120 মাহ 300 দি ডিভাইড কৰিছে, এইটো ছেম আছে। কিন্তু ইয়াতে 25 লাখছে দি আপুনি 25 লাখ ডিভাইড হ'ব লাগে, কিন্তু ইয়াতে 22 লাখ হৈছে। এই ক্ষেত্ৰত আমি পেঞ্চন কিমান পালোঁ যে 8,800। কিন্তু যে নিয়ম কি আছিলে, নিয়ম আছিলে যে আমাৰ 10,000 পাব লাগে, কিন্তু এই ক্ষেত্ৰত আমি 10,000 আমি নাপাওঁ। এই ক্ষেত্ৰত আমি কিমান পাম 8,800 পাম, কাৰণ আমি কি কৰিছিলোঁ আমি NPSৰ টাইমত বা বিভিন্ন সময়ত কি কৰিছিলোঁ উইথড্ৰ কৰিছিলোঁ। সেই উইথড্ৰ কৰাৰ ফলত আমি কি এই 10,000 এশ্বুৱেড পেঞ্চন পাবলৈ সক্ষম নহ'ম।
আমি কিমান পাম 8800 গতিকে ইয়াত আৰু এটা কথা আহে যিবিলাক চাকৰি অলৰেডি ৰিটায়াৰ্ড কৰিলে যে 10 বছৰ পাৰ হৈছে যে 10 ইয়াৰ্স পাৰ হৈছে কিন্তু অলৰেডি ৰিটায়াৰমেন্ট লৈ ললে সেই ক্ষেত্ৰত যে তেওঁলোকে 60% যদি এনবিএছৰ টকাখিনি উঠাই লৈছে যে 60% উঠাই লৈছে সেই ক্ষেত্ৰত যদি এডজাষ্টমেন্ট হয় মোৰ হিচাপে এতিয়ালৈকে কিন্তু অসম চৰকাৰে কিন্তু ক্লিয়াৰ নোটিফিকেশন আহা নাই আহিব এতিয়ালৈকে আহা নাই কিন্তু আহিব বুলি কৈছে গতিকে সেই ক্ষেত্ৰত এই ফৰ্মুলা ইউজ হ'ব যে আপোনাৰ যে ইন্ডিভিজুৱেল কৰবাছত যে 40% আছে সেইখিনি ডিভাইডেড বাই বেঞ্চমাৰ্ক কৰবাছেদি ডিভাইড কৰাৰ পিছত যিখিনি আমাৰ হয়তো পেনশন থাকিব বা আহিব সেই ক্ষেত্ৰত হয়তো আমি সেই পৰিমাণে পেনশন পাবলৈ সক্ষম হ'ম তাৰ পিছত সেম কন্ডিশন যদি আমাৰ কি হৈছে যে এমপ্লয়ে ৰেগুলাৰ আপোনাৰ কি কৰিছে 300 মাহ চাকৰি কৰিছে কিন্তু তেওঁ কি কৰা নাই আপোনাৰ কোনো মাহত হয়তো পেমেন্ট ক্ৰেডিট হোৱা নাই তেওঁৰ একাউণ্টৰ পৰা বা তেওঁৰ পৰা পইচা কাটি লোৱা নাই সেই ক্ষেত্ৰত তেওঁ যিখিনি জমা ৰাখিছে যে তেওঁৰ ইন্ডিভিজুৱেল কৰপাছত যিখিনি জমা ৰাখিছে সেইখিনি কি বেঞ্চমাৰ্ক কৰপাছেদি ডিভাইড হোৱাৰ পিছত যি এমাউণ্ট ওলাই সেইখিনিৰ লগত ডি এপ্লিকেবল হ'ব ইয়াতে চাওক ইয়াতো আপোনাৰ 25 বছৰ চাকৰি কৰিছে কৰাৰ পিছতো পাব লাগিছিল কিমান যে 22500 যে আমি প্ৰথম কেছত যোনটো দেখিছো যে 22500 পাব লাগিছিল কিন্তু ইয়াতে কি কন্ট্ৰিবিউশন মিস কৰাৰ কাৰণে আপোনাৰ কি হল তেওঁৰ ইন্ডিভিজুৱেল কৰপাছত এমাউণ্টটো কমি গল যে ইন্ডিভিজুৱেল কৰপাছত যেহেতু কমন এমাউণ্টটো কমি যোৱাৰ বাবে তেওঁ কি পালে 20500 প্লাস 20250 ইয়াৰ লগত আপোনাৰ ডিআৰএছ ৰিলিফ খিনি তোৰ এড হ'ব ঠিক হেদৰে তেওঁ 25 বছৰ চাকৰি কৰিলে ঠিকই কিন্তু কি আছিল পাৰ্শিয়াল উইথড্ৰল তো পাৰ্শিয়াল উইথড্ৰল যদি আছিল সেই ক্ষেত্ৰত তেওঁৰ কি কমি যাব ইয়াত চাও ইয়াৰ ইন্ডিভিজুৱেল কৰপাছত কিমান 40 লাখ ধৰিছে 10 লাখ হয়তো তেওঁ কি আগতে উঠাই লৈছে সেই ক্ষেত্ৰত কি হ'ব তেওঁৰ এই 18000 প্লাস ডিআরএস রিলিফ যে কিন্তু আমি চাকৰি যদি 25 বছৰতকৈ বেছি সময় কৰিলে সেই ক্ষেত্ৰত কিন্তু আমাক কি 25 ইয়াৰ্স কনসিডাৰ কৰা হ'ব আমি যদি 35 ইয়াৰ্স যদি চাকৰি কৰো সেই ক্ষেত্ৰত কিন্তু আমাৰ 35 ইয়াৰ্স কনসিডাৰ কৰা নহব আমাৰ 25 ইয়াৰ্স কি কনসিডাৰ কৰা হ'ব তাৰ পিছত আমাৰ দুটা কন্ডিশন বাকি থাকিল এটা কন্ডিশন বাকি থাকিল যে ডিফল্ট প্যাটাৰ্ণত কি আমি ইনভেষ্টমেন্ট কৰিম নে নিজৰ প্যাটাৰ্ণত যে ওন প্যাটাৰ্ণত আমি ইনভেষ্টমেন্ট কৰিম যদি আমি আমাৰ ইন্ডিভিজুৱেল কৰবা যদি আমি ডিফল্ট প্যাটাৰ্ণত যদি আমি কি কৰো ইনভেষ্টমেন্ট কৰো তেতিয়া আমি নিশ্চয় যদি বাকি কেটা কন্ডিশন ঠিক থাকে আমি কি 50% পাও কিন্তু যদি আমাৰ নিজৰ প্যাটাৰ্ণত যদি আমি সেই পইচাখিনি যদি বা ইন্ডিভিজুৱেল কৰবা যদি আমি কি কৰো ইনভেষ্টমেন্ট কৰো সেই ক্ষেত্ৰত কি হ'ব যদি আমাৰ ইনভেষ্টমেন্ট যদি আপোনাৰ বেঞ্চমাৰ্ক কৰবাছতকে হ'ব লাগিছিল আমাৰ কিমান যে 50 লাখ কিন্তু আমাৰ কি ইনভেষ্টমেন্ট ইমানে ভাল আছিল যে আমাৰ হৈ গল 55 লাখ সেই ক্ষেত্ৰত কি হ'ব আমাৰ যে এক্সট্ৰা 5 লাখ আছে সেই টকাখিনি কি আমাৰ একাউণ্টত কি ক্ৰেডিট কৰিব পাৰিম আৰু আমাৰ পেনশন আমাৰ কি 50% থাকিব কিন্তু যদি আমাৰ ইনভেষ্টমেন্ট অপচনটো কি হয় বেয়া হয় যে আমি নিজে ইনভেস্ট কৰিলো আমি ডিফল্ট প্যাটাৰ্ণত যোৱা নাই সেই ক্ষেত্ৰত আমাৰ লাষ্টত গৈ আমাৰ ইন্ডিভিজুৱেল কৰপাছ কিমান হল 45 লাখ হল অৰ্থাৎ বেঞ্চমাৰ্ক কৰপাছতকৈ কম হল সেই ক্ষেত্ৰত কি হ'ব আমাৰ আমি পেনশন কমকে পাবলৈ সক্ষম হ'ম কাৰণ যোনটো ফ্যাক্টৰ ওলাব যে আমি যেতিয়া আপোনাৰ ইন্ডিভিজুৱেল কৰবাত যদি কম হয় হেতু যদি আমি বেঞ্চমাৰ্ক কৰবাত যদি 1 তকৈ কম ওলাই গতিকে হেইটো দি পূৰণ কৰিলে আমাৰ যোনটো আমাৰ ফলাফল ওলাব সেই ফলাফলহে আমি কি পেনশন পাবলৈ সক্ষম হ'ম তাৰ লগত আপোনাৰ কি ডিআৰএছ এলাউন্স গতিকে এই ভিডিওটোত আমি যে বিভিন্ন কন্ডিশনত যে আমি যদি পাৰ্শিয়াল উইথড্ৰ কৰো বা আমি যদি পেমেন্ট মিস কৰো সেই ক্ষেত্ৰত আমি কেনেকৈ পাবলৈ সক্ষম হ'ম কিন্তু অসম চৰকাৰে এতিয়ালৈকে কোনো ক্লিয়াৰ নোটিফিকেশন দিয়া নাই কিন্তু দিব মোৰ এটা আইডিয়া যে এই যিখিনি আপোনাৰ গাইডলাইন চেন্ট্ৰেল আছে সেই সেম গাইডলাইন আমাৰ কি অসমৰ ক্ষেত্ৰতে কি হ'ব প্ৰযোজ্য হ'ব আপোনাৰ 12 নৱেম্বৰত যোনটো আপোনাৰ অৰ্ডাৰ আহিল সেইখিনি কথা লৈ হয়তো ডিসকাশন চলি আছে ফাইনান্স ডিপাৰ্টমেন্টৰ পৰা ওচিৰে কি এখন অৰ্ডাৰ ওলাব যে অৰ্ডাৰ ওলোৱাৰ পিছত আমি কথা আৰু স্পষ্ট হ'ব পাৰিম কিন্তু ইয়াতে আৰু বিভিন্ন কথা আছে যে যদি সাসপেনশন হৈছে বা ধৰক ভিআৰএস লৈছে সেই ক্ষেত্ৰত কি গাইডলাইন এতিয়ালৈকে অহা নাই এই সাসপেনশন বা ভিআৰএসৰ ক্ষেত্ৰতে সেম ফৰ্মুলা যে আপোনাৰ ইন্ডিভিজুৱেল কৰপাছ বাই বেঞ্চমাৰ্ক কৰপাছ গতিকে সেই ফৰ্মুলা ইউজ হ'ব গতিকে বস্তুখিনি যেতিয়া সময়বোৰ গৈ থাকিব তেম বস্তুখিনি আৰু বেছি স্পষ্ট হ'বলৈ চেষ্টা কৰিম গতিকে এই ভিডিওটোত যদি আপোনালোকে কিবা খোজ আছে কাইন্ডলি মোক কি কমেন্ট কৰি জনাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো